ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ তৰফৰ পৰা এটা ৱেবছাইট আৰু এটা এপ লঞ্চ কৰিছে, যিটো এপ আপোনালোকে গুগল প্লে ষ্ট'ৰত লাভ কৰিব। সেই এপটোৰ যোগেদি আপোনালোকে যি কাৰেকশ্যন আছে, ভোটাৰ আই ডিৰ কাৰেকশ্যন বা নিউ এপ্লাই বা যিকোনো ভোটাৰ কাৰ্ড ৰিপ্লেচমেণ্ট, তেনেকুৱা আপোনালোকে সুবিধাসমূহ লাভ কৰিব। চ' আজিৰ ভিডিঅ'টোত আমি কথা পাতিম আপোনালোকে আপোনাৰ যদি ভোটাৰ কাৰ্ডত কিবা অসুবিধা আছে, তেন্তে সেই ভোটাৰ কাৰ্ডত কিবা যদি ভুল আছে, সেই ভোটাৰ কাৰ্ডত আপোনালোকে কেনেকৈ, যদি আপোনালোকে প্ৰথমবাৰৰ কাৰণে এই চেনেললৈ আহিছে, তেন্তে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব। তো প্ৰথমতে আপোনালোকে ডেছক্ৰিপশ্যনত এটা লিংক পাব, সেই লিংকত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ এনেকুৱা এটা ইণ্টাৰফেচ দেখিব। ইয়াত দেখিছে ভোটাৰ হেল্পলাইন, যিটো প্লে ষ্ট'ৰত আপোনালোকে এভেইলেবল আছে। এইটো আপোনালোকে ইনষ্টল কৰিব। ইনষ্টল কৰাৰ পিছত আপোনালোকৰ যিটো অপেন অপশ্যন আছে, তাত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ ভোটাৰ হেল্পলাইনৰ যিটো এপ আছে, তাত আপোনালোকে এনেকুৱা দেখিব। তাৰপিছত ইয়াত আপোনালোকৰ ছাইডত ইয়াত দেখিব ভোটাৰ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে যদি নিউ ভোটাৰ ৰেজিষ্ট্ৰেশ্যন কৰিব বিচাৰে, তেন্তে ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক আছে, আপোনালোকে তাত গৈ চাই ল'ব পাৰিব। নহ'লে আপোনালোকে নিউ ভোটাৰ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰি ফৰ্ম ফিল আপ কৰিব পাৰে। তাৰপিছত আপোনালোকৰ যদি আপোনালোকে শুধৰাব বিচাৰে, তেন্তে আপোনালোকে এই কাৰেকশ্যন অফ এণ্ট্ৰিজ ফৰ্ম 8ত আপোনালোকে ক্লিক কৰিব। যিহেতু এই ভিডিঅ'টো আমি কাৰেকশ্যনৰ ওপৰত বনাইছোঁ, চ' আপোনালোকে আমি কাৰেকশ্যন অফ এণ্ট্ৰিজ ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ এনেকুৱা এটা ইণ্টাৰফেচ দেখিব। ইয়াত আপোনালোকে যিটো লেট ষ্টাৰ্ট অপশ্যন আছে, তাত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাক সুধিব যে ডু ইউ অলৰেডি হেভ ভোটাৰ আই ডি নাম্বাৰ। যদি আপোনালোকে ভোটাৰ আই ডি আছে, তেন্তে য়েছ কৰিব। যদি নাই তেন্তে আপোনালোকে নোট ক্লিক কৰিব। যিহেতু মোৰ এতিয়া ভোটাৰ আই ডি কাৰ্ড আছে, গতিকে মই য়েছ কৰিম। তাৰপিছত এনেকুৱা এটা ইণ্টাৰফেচ আহিব। ইয়াত আপোনালোকে দেখিব আপোনালোকৰ যি ভোটাৰ আই ডি আছে, সেই ভোটাৰ আই ডিটো আপোনালোকে ইয়াত বহুৱাব লাগিব। ভোটাৰ আই ডি বহোৱাৰ পিছত আপোনালোকৰ যিটো ইয়াত ফেট ডিটেইল আছে, আপোনালোকে তাত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ ভোটাৰ আই ডি যিটো আছে, তাত ভেলিডেশ্যন আছে হয়নে নহয়, সেইটো আপোনালোকৰ চাব। যদি ভুল হয়, আপোনালোকৰ নট এটা ফাউণ্ড মাৰিব, আৰু যদি শুদ্ধ হয়, আপোনালোকৰ যি ডিটেইলছ আছে, তেন্তে সেই ডিটেইলছ ওলাই যাব। আপোনালোকৰ প্ৰচিড অপশ্যনত ক্লিক কৰাৰ পিছত এনেকুৱা এটা ইণ্টাৰফেচ আহিব। আপোনাৰ যি ভোটাৰ কাৰ্ডৰ ডিটেইলছ আছে, এনেকৈ আহিব। তাৰপিছত আপোনালোকৰ নেক্সট অপশ্যনত যিটো আছে, তাত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ শুধৰণিৰ কাৰণে যি শুধৰাব বিচাৰে, সেই আপোনালোকে তাত টিক চিন দিব। তাৰপাছত আপোনালোকে ফটোগ্ৰাফ শুধৰাব বিচাৰিছে, তাত টিক চিন দিব। আপোনালোকৰ যিটো ডেট অফ বাৰ্থ আছে, ডেট অফ বাৰ্থ শুধৰাব বিচাৰিছে, তাত টিক চিন দিব। যি শুধৰাব বিচাৰে, তেন্তে আপোনালোকে ইয়াত টিক চিন দিব। টিক চিন দিয়াৰ পিছত আপোনালোকে নেক্সট যিটো অপশ্যন আছে, তাত ক্লিক কৰিব। তাৰপিছত ইয়াত আপোনালোকৰ প্ৰথম ৰিলেটিভজনৰ ফাৰ্ষ্ট নেম লিখিবলৈ আহিব। তাৰপিছত ৰিলেটিভ নেমৰ ফাৰ্ষ্ট নেমটো ৰিজনেলত লিখিবলৈ আহিব। তাৰপিছত আপোনালোকৰ ৰিলেটিভজনৰ লাষ্ট নেম লিখিব। লাষ্ট নেমটো আপোনালোকৰ ইংলিছত এটা লিখিব, আৰু লাষ্ট যিটো ইন ৰিজনেল আছে, তাত আপোনালোকৰ যি ৰিজনেল লেংগুৱেজ আছে, অসমীয়াত আপোনালোকে লিখি ল'ব। তাৰপিছত আছে টাইপ অফ ৰিলেশ্যন। আপোনালোকে যিজন ৰিলেশ্যনৰ নাম দিছে, আপোনালোকৰ কি হয়, ফাদাৰ হয় নে মাদাৰ হয় নে অন্য কোনোবা হয়, তেন্তে আপোনালোকে এইটো চিলেক্ট কৰিব। তাৰপিছত আপোনালোকৰ যি আপলোড পিকচাৰ আছে, যদি আপোনালোকে ফটো শুধৰাবলৈ আহিছে, তেন্তে আপলোড পিকচাৰ আহিব, তাত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে ফটোখন চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছত আপোনালোকৰ এনেকৈ ফটোখনৰ যি ৰেচিঅ' আছে, আপোনালোকে ৰেচিঅ'টো মিলাব পাৰে। তাৰপিছত আপোনালোকৰ যিটো ওপৰ ৰাইট চিন অপশ্যন আছে, আপোনালোকে তাত ক্লিক কৰি দিব। তাৰপিছত আপোনালোকৰ এনেকুৱা এটা ইণ্টাৰফেচ দেখিব। ইয়াত তললৈ দেখিব যিটো প্ৰুফ ফৰ চেঞ্জ অফ নেম। চ' আপোনালোকে যিটো নাম চেঞ্জ কৰিবলৈ দিছিলে, যদি নাম শুধৰাবলৈ দিছিলে, তেন্তে সেইটো আপোনালোকৰ প্ৰুফ দিব লাগিব। তাৰপিছত আপোনালোকৰ যিটো প্ৰুফৰ, তাত আপোনালোকে প্ৰুফ ফৰ চেঞ্জ নেম, তাত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ যি প্ৰুফৰ ফটো আছে, তাৰ সেইটো আপোনালোকে দিব লাগিব। ডকুমেণ্টছৰ যি আপোনালোকে ফটো বা স্কেন কৰি থৈছে, সেয়া আপোনালোকে দিব লাগিব। তাৰপিছত ডকুমেণ্ট চিলেক্ট কৰাৰ পিছত আপোনালোকৰ এনেকুৱা ইণ্টাৰফেচ দেখিব। যদি আপোনালোকৰ কিবা ভুল আছে, চাই ল'ব। তাৰপিছত আপোনালোকৰ যিটো নেক্সট অপশ্যন আছে, তাত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ ইয়াত ডিক্লেৰেশ্যন দিব লাগিব। ডিক্লেৰেশ্যনত আপোনালোকৰ নেম অফ এপ্লিকেণ্ট, আপোনাৰ নামটো দিব এপ্লিকেণ্টজনৰ। তাৰপিছত এণ্টাৰ প্লেচ আপোনালোকে চিলেক্ট কৰিব। তাৰপিছত আপোনালোকৰ যিটো ডান অপশ্যন আছে, ডান অপশ্যনত ক্লিক কৰি দিব। তাৰপিছত আপোনালোকৰ এনেকুৱা এটা ইণ্টাৰফেচ দেখুৱাব, যিখন আপোনালোকে ফৰ্ম পূৰালে, সেই ফৰ্মখনৰ এটা ৰিভিউ দেখুৱাব। ৰিভিউ দেখুৱাৰ পিছত আপোনালোকে ভুল হৈছে নি কিবা চাই ল'ব। তাৰপিছত আপোনালোকৰ তললৈ এটা কনফাৰ্ম অপশ্যন পাব, সেই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। তাত ক্লিক কৰাৰ পিছত আপোনালোকৰ এনেকৈ দেখুৱাব, ইয়ৰ এপ্লিকেশ্যন হেজ বিন ছাবমিটেড।
তাৰপিছত আপোনালোকৰ ইয়াত এটা ৰেফাৰেঞ্চ আই ডি পাব। সেই আই ডিটোৰ সৈতে আপোনালোকে যি এপ্লিকেশ্যন আছে সেই এপ্লিকেশ্যনৰ ষ্টেটাছ ট্ৰেক কৰি থাকিব পাৰিব। চ' ষ্টেটাছ কেনেকৈ ট্ৰেক কৰিব আপোনালোকৰ ডেছক্ৰিপশ্যনত এটা লিংক আছে, তাত গৈ আপোনালোকে চাব পাৰিব।